নমস্কাৰ সমূহ শিক্ষক সমাজলৈ মোৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ আৰু সমূহ ছাত্ৰ সমাজলৈ মোৰ মৰম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মই আজি অসমৰ স্কুল আৰু কলেজসমূহত চলি থকা ইক' ক্লাব প্ৰগ্ৰেমৰ বিষয়ে অলপ বহলাই সকলোৱে বুজি পোৱাকৈ আলোচনা কৰিবলৈ বিচাৰিছোঁ। অসমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহত NGC Eco Club প্ৰগ্ৰেমটো চলি আছে। আহকচোন আমি এই প্ৰগ্ৰেমৰ বিষয়ে অকণমান বিতংকৈ জানিবলৈ চেষ্টা কৰোঁ। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ বা আসাম সায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল বা চমুকৈ এষ্টেকৰ আণ্ডাৰত NGC Eco Club নেশ্যনেল গ্ৰীণ ক'ৰ ইক' ক্লাব প্ৰগ্ৰেম মানে ৰাষ্ট্ৰীয় সেউজ বাহিনী ইক' ক্লাব প্ৰগ্ৰেম অসমৰ স্কুল আৰু কলেজসমূহত চলি আছে। আৰু এই NGC Eco Club প্ৰগ্ৰেমত সকলো চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় বা মহাবিদ্যালয়ে ইয়াত যোগ দিব পাৰে। এইখিনিতে এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ, আগলৈ আমি পৰিৱেশৰ ওপৰত জড়িত সৰু সৰু ভিডিঅ' বনাবলৈ যত্ন কৰিম। আপোনালোকে আমাৰ ভিডিঅ'বোৰ পাই থাকিবলৈ বা মিছ নকৰিবলৈ তলত থকা ছাবস্ক্ৰাইব বটনটো আৰু বেল আইকনটো এটা টিলিঙাটো এবাৰ ক্লিক কৰি থ'ব। ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় বা যাক আমি ইংৰাজীত মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ বা চমুকৈ MoFE&CC বুলি কওঁ, এই মন্ত্ৰালয়ৰ আণ্ডাৰত ৰাষ্ট্ৰীয় সেউজ বাহিনী বা নেশ্যনেল গ্ৰীণ ক'ৰ প্ৰগ্ৰেম এটা আৰম্ভ হৈছে। আৰু এই প্ৰগ্ৰেমৰ আণ্ডাৰতে বা এই প্ৰগ্ৰেমৰ অধীনতে ভাৰতবৰ্ষৰ স্কুল আৰু কলেজসমূহত ইক' ক্লাব NGC Eco Club প্ৰগ্ৰেম চলি আছে। পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে 2001-2 চনত আৰম্ভ কৰা ৰাষ্ট্ৰীয় সেউজ বাহিনী কাৰ্যসূচী হ'ল ভাৰত চৰকাৰৰ এক বৃহৎ পদক্ষেপ। এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল পৰিৱেশৰ প্ৰতি সচেতনতা বা সজাগতা সৃষ্টি কৰা, পৰিৱেশ শিক্ষা, ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত কাম কৰিবলৈ সাজু কৰা। ৰাষ্ট্ৰীয় সেউজ বাহিনীৰ অধীনতে ভাৰতবৰ্ষৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ইক' ক্লাব গঠন কৰা হৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে ইক' ক্লাব কাৰ্যসূচী ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া আৰু আটাইতকৈ ডাঙৰ জাল সংযোগ বা কনজাৰভেশ্যন নেটৱৰ্ক। যোৱা 19 বছৰত 1,20,000তকৈও বেছি ইক' ক্লাব ভাৰতবৰ্ষত গঠন হৈছে আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়টো জনগণৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হৈছে। অসমত এতিয়ালৈ প্ৰায় 8,500তকৈও বেছি ইক' ক্লাব গঠন হৈছে আৰু এই সংখ্যা প্ৰত্যেক বছৰে বাঢ়ি গৈ আছে। ইক' ক্লাব যে পৰিচালনা হৈছে তাৰ গাঁথনি বা ষ্ট্ৰাকচাৰটো কেনেকুৱা সেইটো অকণমান জনোৱা হওক। আমাৰ অসমত ষ্টেট নডেল এজেঞ্চি হিচাপে এটা চৰকাৰী অনুষ্ঠানক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আৰু প্ৰত্যেকখন জিলাতে একোটা অনুষ্ঠানক ডিষ্ট্ৰিক্ট নডেল এজেঞ্চি হিচাপে দায়িত্ব দিয়া হয় আৰু প্ৰত্যেকখন জিলাতে একোজনকৈ জিলা সমন্বয়ক নিযুক্তি কৰা হয়। অসমত নেশ্যনেল গ্ৰীণ ক'ৰ ইক' ক্লাব প্ৰগ্ৰেমৰ ষ্টেট নডেল এজেঞ্চি হিচাপে আসাম সায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল চমুকৈ এষ্টেক, যাক আমি অসমীয়াত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ বুলি কওঁ, তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু প্ৰত্যেক ৰাজ্যতে ভাৰতৰ প্ৰত্যেক ৰাজ্যতে এজনকৈ ষ্টেট নডেল অফিচাৰ নিযুক্তি কৰা হয়। ইক' ক্লাবৰ কাৰ্যসূচীসমূহ কেনেকৈ পৰিচালনা কৰা হয়? ইক' ক্লাবৰ কাৰ্যসূচীসমূহ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় বা অফিচ অফ ইন্সপেক্টৰ অফ স্কুলছ, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় DEO বা সৰ্বশিক্ষা অভিযান SSAৰ সহযোগত পৰিচালনা কৰা হয়। চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ে NGC Eco Clubত অন্তৰ্ভুক্ত হ'ব পাৰে। এখন এনৰলমেণ্ট ফৰ্ম ফিল আপ কৰি যিকোনো ইণ্টাৰেষ্টেড বেচৰকাৰী বা চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ে এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হ'ব পাৰে। জিলাখনৰ কাৰ্য তদাৰক কৰিবলৈ ডিষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যন এণ্ড মনিটৰিং কমিটি এখন থাকে, যাক ছুটিকৈ DIMC বুলি কোৱা হয়। ঠিক সেইদৰে ৰাজ্যিক স্তৰত আৰু ৰাষ্ট্ৰীয় স্তৰতো একোখনকৈ কমিটি থাকে। ডিষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যন এণ্ড মনিটৰিং কমিটিত কোন থাকে?
ডিষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যন এণ্ড মনিটৰিং কমিটিত ডেপুটি কমিশ্যনাৰ বা উপায়ুক্ত চেয়াৰমেন হিচাপে ৰখা হয় আৰু ইনস্পেক্টৰ অফ স্কুল বা স্কুলসমূহৰ পৰিদৰ্শক মেম্বাৰ কনভেনৰ হিচাপে থাকে আৰু মেম্বাৰ হিচাপে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ডিষ্ট্ৰিক্ট ফৰেষ্ট অফিচাৰ, ডিষ্ট্ৰিক্ট ছইল কনজাৰ্ভেশ্যন অফিচাৰ, জইণ্ট ডিৰেক্টৰ হেল্থ, হেড অফ ডিষ্ট্ৰিক্ট নডেল এজেঞ্চি আৰু 4জন মেম্বাৰ লোৱা হয় ভাল পৰিৱেশৰ লগত কাম কৰা NGO বা সিলেক্টেড স্কুলৰ হেড বা এনভাইৰনমেণ্টেলিষ্ট বা পৰিৱেশবিদসকলৰ মাজৰ পৰা 4জন মেম্বাৰ আৰু 4জন মেম্বাৰ অন্তৰ্ভুক্ত কৰা হয়। এতিয়া আহোঁ স্কুলৰ ইক' ক্লাবলৈ। এখন স্কুলত গঠিত হোৱা ইক' ক্লাবটো তদাৰক কৰিবলৈ স্কুলৰ শিক্ষকসকলৰ মাজৰ পৰা এজন তত্ত্বাৱধায়ক শিক্ষক টিচাৰ্ছ ইনচাৰ্জ হিচাপে বাছিব লাগে আৰু প্ৰায় 60 বা 50-60জন ছাত্ৰ ছাত্ৰী সদস্য হিচাপে থাকিব লাগে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইক' ক্লাবৰ সফলতা তত্ত্বাৱধায়ক শিক্ষকজনৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে টিচাৰ্ছ ইনচাৰ্জ বা তত্ত্বাৱধায়ক শিক্ষকজনৰ সামাজিক দায়িত্ববোধ থকা তথা পৰিৱেশ সচেতন ব্যক্তি হোৱা অতি জৰুৰী। তত্ত্বাৱধায়ক শিক্ষকজনে বা টিচাৰ্ছ ইনচাৰ্জজনে ইক' ক্লাবৰ সদস্যবোৰ বাছিব আৰু কি কাৰ্যসূচী কৰিব সেইবোৰ তেওঁলোকে ঠিক কৰিব। ইক' ক্লাব থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষকজন বা বিশেষকৈ টিচাৰ্ছ ইনচাৰ্জ বা তত্ত্বাৱধায়ক শিক্ষকজন যদি পৰিৱেশ সচেতন ব্যক্তি নহয় তেনেহ'লে সেইটো ইক' ক্লাবৰ কাৰ্যসূচীসমূহ ভালদৰে ৰূপায়িত নহ'ব, যাৰ ফলত ছাত্ৰ ছাত্ৰীসমূহে ইক' ক্লাবৰ ব্যৱহাৰিক শিক্ষাৰ পৰা বঞ্চিত হৈ ৰ'ব। এতিয়া আহোঁ ডিষ্ট্ৰিক্ট নডেল এজেঞ্চিৰনো কাম কি। স্কুল ইক' ক্লাবসমূহৰ এখন জিলাৰ স্কুল ইক' ক্লাবসমূহৰ সম্পূৰ্ণ কামৰ চোৱা চিতা ডিষ্ট্ৰিক্ট নডেল এজেঞ্চিয়ে কৰি থাকে। ইয়াৰ উপৰিও ষ্টেট নডেল এজেঞ্চিৰ নিৰ্দেশনা অনুসৰি ডিষ্ট্ৰিক্ট নডেল এজেঞ্চিয়ে কিছুমান কাৰ্যসূচী আয়োজন কৰিব পাৰে, যেনে শিক্ষকৰ দিক নিৰ্ণায়ক কাৰ্যসূচী বা টিচাৰ্ছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম, স্বচ্ছতাৰ কৰ্ম পৰিকল্পনা, স্বচ্ছতা একশ্যন প্লেন, প্ৰকৃতি শিবিৰ, নেচাৰ কেম্প ইত্যাদি প্ৰগ্ৰেমবোৰ ষ্টেট নডেল এজেঞ্চিৰ নিৰ্দেশনা অনুসৰি ডিষ্ট্ৰিক্ট নডেল এজেঞ্চিয়ে কৰিব পাৰে। স্কুল ইক' ক্লাবসমূহে পোনপ্ৰথমে বিদ্যালয় চৌহদৰ কোনো সুৰক্ষিত স্থানত দেখা পোৱাকৈ এখন ছাইনবোৰ্ড লগাব লাগে। ছাইনবোৰ্ডখনৰ আকাৰ 2 ফুট ওখ আৰু 3 ফুট বহল হ'ব লাগে আৰু ছাইনবোৰ্ডখনত সেউজীয়া ৰঙৰ ওপৰত বগা আখৰেৰে লিখিব লাগে। তাত লিখিব কি? ওপৰত লিখিব ইক' ক্লাব, তাৰ তলত স্কুল বা কলেজৰ নাম, তাৰ তলত লিখিব ছাপৰ্টেড বাই MoFE&CC গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ষ্টেট নডেল এজেঞ্চি এষ্টেক কাউন্সিল গুৱাহাটী 5 আৰু ডিষ্ট্ৰিক্ট নডেল এজেঞ্চিৰ নাম থাকিব। জিলা প্ৰত্যেক জিলাতে বেলেগ বেলেগ ডিষ্ট্ৰিক্ট নডেল এজেঞ্চি থাকিব। ঠিক এইদৰে এখন স্কুলে সুৰক্ষিত স্থানত খুব ধুনীয়াকৈ ইক' ক্লাবৰ বেনাৰখন লগাইছে। ইক' ক্লাবে কাম কি কৰিব? এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইক' ক্লাব গঠন কৰিলোঁ আৰু ইক' ক্লাবত আমি কি কাম কৰিম, সেই বিষয়ে অলপ আলোচনা কৰোঁ। ইক' ক্লাবৰ কামসমূহৰ ভিতৰত থাকিব পৰিৱেশ এনভাইৰনমেণ্ট, জৈৱ বৈচিত্ৰতা বায়'ডাইভাৰ্চিটি, জলবায়ু বা ক্লাইমেট, স্থানীয় পৰিস্থিতিতন্ত্ৰ বা লোকেল ইক'লজি, পুষ্টি নিউট্ৰিশ্যন, স্বাস্থ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বচ্ছতা আদি বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাটোৱেই ইক' ক্লাবৰ প্ৰধান কাম। আৰু ছাত্ৰ ছাত্ৰীসকলক একোজন পৰিৱেশ সচেতন ব্যক্তি হিচাপে গঢ় দিয়াও ইক' ক্লাবৰ প্ৰধান লক্ষ্য। কেনেকুৱা ধৰণৰ কাম আমি কৰিব পাৰোঁ? বিদ্যালয় চৌহদত বা বাহিৰত গছপুলি ৰোপণ কৰিব পাৰোঁ, যেনে কিছুমান হেৰাই যাব ধৰা গছ, ঔষধীয় গছ, ফলৰ গছ ইত্যাদি আমি লগাব পাৰোঁ। কিছুমান দিৱস যেনে জৈৱ বৈচিত্ৰতা দিৱস, বিশ্ব পৰিৱেশ দিৱস, ধৰিত্ৰী দিৱস, অজন ডে, জল দিৱস আদিৰ দৰে পৰিৱেশৰ লগত জড়িত দিৱসসমূহ আমি উদযাপন কৰিব লাগে। এই দিৱসসমূহ উদযাপন কৰোঁতে আমি সজাগতা সভা, ৰেলী, শ্লোগান, কম্পিটিশ্যন,
মানে ড্ৰয়িং কম্পিটিশ্যন, এছে কম্পিটিশ্যন, বিদ্যালয় চৌহদত, ৰাজহুৱা স্থানত, গাঁও আদিত ক্লিনলিনেছ ড্ৰাইভ কৰিব লাগে। স্বচ্ছ ভাৰতৰ সজাগতা সৃষ্টি আমি কৰিব পাৰোঁ ইক' ক্লাবৰ যোগেদি। জৈৱ বৈচিত্ৰতাৰ অধ্যয়ন আৰু ডাটাসমূহ লিপিবদ্ধ কৰিবলৈ ক্ষেত্ৰভিত্তিক দৰ্শন বা এক্সপ'জাৰ ভিজিট হ'ব লাগে। ইক' ক্লাবত আমি পৰিৱেশ বিষয়ক আলোচনা চক্ৰ, তৰ্ক আদি অনুষ্ঠান আয়োজন কৰিব পাৰোঁ। ক্ষেত্ৰভিত্তিক দৰ্শন, এক্সপ'জাৰ ভিজিট, যেনে কিছুমান প্ৰদূষিত অসাৰুৱা ঠাই, অভয়াৰণ্য, ওচৰৰ ডাঙৰ বিল ইত্যাদিলৈ আমি যাব পাৰোঁ। পৰিৱেশৰ ওপৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰেলী, মানৱ শৃংখল, বাটৰ নাট আদি আয়োজন কৰিব পাৰে। বিদ্যালয় চৌহদৰ ভিতৰত বা বাহিৰত বৃক্ষৰোপণ আৰু স্বচ্ছতা কাৰ্যসূচী আয়োজন কৰা। কিটচেন গাৰ্ডেন, কেঁচুসাৰৰ গাঁত বনোৱা, পানী সংৰক্ষণৰ ব্যৱস্থা কৰা, কাগজৰ পুনৰ ব্যৱহাৰৰ অভ্যাস কৰোৱা আদি। বাহিৰত মলমূত্ৰ ত্যাগৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, যেনে খোৱাৰ আগতে হাত ধোৱা ইত্যাদি কাম, আৰু পোষ্টাৰ লগাইও আমি এই সজাগতাবোৰ সৃষ্টি কৰিব পাৰোঁ। মানুহে য'তে ত'তে আৱৰ্জনা পেলায়, গতিকে আমি য'তে ত'তে আৱৰ্জনা পেলাই পৰিৱেশ বিনষ্ট নকৰিবলৈ, য'তে ত'তে হাস্পতালৰ আৱৰ্জনা নেপেলাবলৈ আদিৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ। কিছুমান কেছ ষ্টাডি কৰিব পাৰে, যেনে পৰিৱেশ বিনষ্ট নকৰা সামগ্ৰীসমূহৰ লিষ্ট বনাব পাৰে বা পৰিৱেশ সংৰক্ষণত সহায় হোৱাকৈ ৰাইজে কৰা কোনো কাম আদি ল'ব পাৰে। আমি মাটি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, বিভিন্ন প্ৰজাতি, বিভিন্ন উদ্ভিদ প্ৰজাতি বা জীৱ জন্তুৰ প্ৰজাতি, ঔষধীয় গছ আদিৰ ওপৰত ডাটা বনাব পাৰে। মাটি, পানী, বায়ুৰ গুণাগুণ পৰীক্ষা কৰি স্বাস্থ্যত ইয়াৰ প্ৰভাৱৰ ওপৰত আমি অধ্যয়ন কৰিব পাৰোঁ। ইক' ক্লাবৰ সদস্যসকলে প্ৰাকৃতিক ৰং বা প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী বনোৱা শিকিব পাৰে। চিৰিয়াখানা, বটানিকেল গাৰ্ডেন, ৰাষ্ট্ৰীয় উদ্যান, ৰাজহুৱা উদ্যান আদিত ভলণ্টিয়াৰ হিচাপে মানুহক সহায় কৰিব পাৰে। লোকেল অৰ্কিড ৰাখিব পাৰে, চিড বেংক বনাব পাৰে, চৰাই আৰু গছৰ চিনাক্তকৰণ কৰিব পাৰে। পেলনীয়া সামগ্ৰী যেনে প্লাষ্টিক আদিৰ পৰা বিভিন্ন বস্তু বনাব পাৰে। নিজৰ ঘৰখন আৰু বিদ্যালয়খনক একক ব্যৱহাৰযোগ্য প্লাষ্টিক মুক্ত কৰি ৰাখিব পৰা যায়। ইক' ক্লাবসমূহে যিকোনো কাম ৰূপায়ণ কৰিলে এখন বৰ্ড, বেনাৰ হিচাপে ব্যৱহাৰ কৰিব লাগে, আৰু বেনাৰখনত কাৰ্যসূচীৰ নাম, বিদ্যালয় বা মহাবিদ্যালয়ৰ নাম, তাৰিখ আৰু জিলাৰ নাম স্পষ্টকৈ উল্লেখ কৰিব লাগে। ফটোত দেখা বেনাৰখনত আপোনালোকে ইয়াত জিলাৰ নাম উল্লেখ নাই, গতিকে এইখন কোনখন জিলাৰ বুজি পোৱাত অসুবিধা হৈ যায়। ঠিক তেনেকৈ ৱৰ্ল্ড স্পেৰ' ডে অবজাৰভেশ্যন কৰিছে, খুব ধুনীয়াকৈ কৰিলে, কিন্তু এইটো ইক' ক্লাবেও জিলাখনৰ নাম উল্লেখ নকৰিলে, যাৰ ফলত অন্য মানুহে এই ফটোখন দেখি কোনখন জিলাৰ বুজি পোৱাত অসুবিধা হৈ পৰে। বেনাৰ কিয় ব্যৱহাৰ কৰিব লাগে, এই ফটোখন চালেই আপোনালোকে ভালদৰে বুজি পাব। ইমান ধুনীয়া এক্টিভিটি কৰিছে, ৱাল পেইণ্টিং কৰিছে প্ৰকৃতিৰ ওপৰত, কিন্তু ইয়াতে এখন বেনাৰ এওঁলোকে ব্যৱহাৰ নকৰিলে, যাৰ ফলত কোনটো ইক' ক্লাব, কোন ঠাই, কোন জিলা আমি একো ধৰিব নোৱাৰিলোঁ। গতিকে বেনাৰ সেইকাৰণেই ব্যৱহাৰ কৰিবলগীয়া হয়। এইখন এখন বেনাৰ ব্যৱহাৰ কৰিছে, ৱৰ্ল্ড ৱেটলেণ্ড ডে ঠিকেই লিখিছে, কিন্তু জিলাখনৰ নাম ব্যৱহাৰ নহ'ল, গতিকে এটা কনফিউশ্যন আহি গ'ল কোনখন জিলাৰ পৰা আহিল এই ফটোখন। এইখন এখন কমপ্লিট বেনাৰ, যদিও এই বেনাৰখনত ইক' ক্লাব শব্দটো মেনশ্যন কৰা নহ'ল। গতিকে আমি যেতিয়া বৰ্ড এখনক বেনাৰ হিচাপে ব্যৱহাৰ কৰোঁ, তেতিয়া মন কৰিব প্ৰগ্ৰেমৰ নাম, কাৰ্যসূচীৰ নাম, ইক' ক্লাবৰ নাম, তাৰিখ, জিলাৰ নাম স্পষ্টভাৱে উল্লেখ কৰাটো অতি প্ৰয়োজন। ইক' ক্লাবৰ কাৰ্যসূচী এটা হৈ যোৱাৰ পিছত তাৰ ৰিপৰ্ট বা তাৰ প্ৰতিবেদন এখন ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰক জমা দিয়াটো প্ৰয়োজন। এতিয়া কাৰ্যসূচীটো ৰিপৰ্টিং কৰোঁতে যিমান ফটো উঠোৱা হয় তাৰ পৰা বাছি 2-3খন ভাল ফটো বাছনি কৰি দিব লাগে, আৰু কাৰ্যসূচী ৰূপায়ণ কৰোঁতে কি কি কৰা হ'ল সেইবোৰৰ দীঘলীয়া বৰ্ণনা নকৰি পইণ্ট ৱাইজ চমুকৈ লিখি দিব লাগে,
কি প্ৰগ্ৰেম কৰা হ'ল। ইক' ক্লাবসমূহে কিছুমান বিশেষ ধৰণৰ কাৰ্যসূচী কৰিব লাগে যিবোৰ সাধাৰণতে মানুহৰ চকুত পৰে, যেনে কেঁচুসাৰ উৎপাদনৰ কাম তেওঁলোকে কৰিব পাৰে, পানী সংৰক্ষণৰ কাম কৰিব পাৰে, ঔষধীয় গছৰ উদ্যান এখন বনাব পাৰে, ফলৰ গছৰ উদ্যান এখন বনাব পাৰে, স্কুল চৌহদত মৌ-মাখি পালন কৰিব পাৰে, পুখুৰী, বিল, ৰাজহুৱা স্থান, বজাৰ আদিত স্বচ্ছতা অভিযানৰ কাম বা গছপুলি ৰোপণ ইত্যাদি কৰিব পাৰে। ইক' ক্লাবৰ এইখিনি কাম আমি ইয়াতে উল্লেখ কৰিলোঁ এই কাৰণেই যে ইক' ক্লাবৰ ওপৰত আপোনাৰ এটা সাম্যক ধাৰণা হ'ব পাৰে। এইখিনি কামৰ উপৰিও নিজৰ বুদ্ধি খটুৱাই নতুন নতুন চিন্তাৰে নতুন কাম ইক' ক্লাবত কৰিব পাৰে। ইক' ক্লাবসমূহৰ বছৰেকীয়া অনুদান। NGC ইক' ক্লাবত দেখা পোৱা গৈছে যে বছৰৰ শেষৰ ফালে অৰ্থাৎ ফেব্ৰুৱাৰী বা মাৰ্চ মাহতহে ইক' ক্লাবৰ গ্ৰাণ্ট সোমায়। গতিকে অনুদান পোৱাৰ লগে লগে ব্যৱহাৰিক প্ৰমাণ পত্ৰ বা ইউটিলাইজেশ্যন চাৰ্টিফিকেটখন জমা দিয়াটো অতি প্ৰয়োজন। ষ্টেট নডেল এজেঞ্চিয়ে অসমৰ গোটেই ইউটিলাইজেশ্যন চাৰ্টিফিকেট একেলগ কৰি মন্ত্ৰালয়ত জমা দিয়াৰ পাছতহে পৰৱৰ্তী অনুদান আহিব। সেয়ে কোনোবা ইক' ক্লাবে ইউটিলাইজেশ্যন চাৰ্টিফিকেট জমা দিয়াত পলম কৰিলে পৰৱৰ্তী অনুদান নাপাবও পাৰে বা ইক' ক্লাব কাৰ্যসূচীৰ পৰা বাহিৰ হৈ যোৱাৰ সম্ভাৱনা থাকে। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে ইক' ক্লাবৰ নামত ষ্টেট বেংক অফ ইণ্ডিয়াত সুকীয়াকৈ এটা একাউণ্ট থাকিলে এষ্টেকৰ পৰা গ্ৰাণ্টৰ একাউণ্ট ট্ৰান্সফাৰ কৰিবলৈ আটাইতকৈ বেছি সুবিধা হয়। যিহেতু এইটো এটা কণ্টিনিউৱাছ প্ৰগ্ৰেম, ইক' ক্লাবসমূহে ইক' ক্লাবৰ নামত সুকীয়াকৈ এটা একাউণ্ট খুলি লোৱাটো বেছি ভাল। ইক' ক্লাবৰ কাৰ্যসূচী এটা হৈ যোৱাৰ পিছত তত্ত্বাৱধায়ক শিক্ষকজনে বা টিচাৰ্ছ ইনচাৰ্জজনে ইক' ক্লাবৰ সদস্যসকলৰ সহযোগত প্ৰতিটো উদযাপিত কাৰ্যৰ বিৱৰণ ফটোসহ এখন ৰেজিষ্টাৰত সুন্দৰকৈ লিপিবদ্ধ কৰি যাব লাগে, যাতে আমি ভৱিষ্যতেও গৈ চাবলৈ পাৰোঁ পাত লুটিয়াই যে আমি কি প্ৰগ্ৰেম কৰিলোঁ বা আমি কোনোবা অথৰিটি বা কোনোবা ওপৰৰ মানুহ আহিলেও যাতে আমি দেখুৱাব পাৰোঁ। ভাল কাম কৰা ইক' ক্লাবসমূহক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সন্মান জনোৱা হয়। টিচাৰ্ছ ইনচাৰ্জ আৰু কেইজনমান ইক' ক্লাব সদস্যক মাতি লৈ গৈ তেওঁলোকক সন্মান জনোৱা হয়। বহুত ইক' ক্লাব আছে যে তেওঁলোকে ৰখি থাকে যে কি ইনষ্ট্ৰাকশ্যন আহিব আমি কাম কৰিবলৈ, আৰু যেতিয়া ইনষ্ট্ৰাকশ্যন নাহে তেওঁলোকে কাম বা সেইবোৰ ইক' ক্লাবে কাম নকৰে। কিন্তু কথাটো হ'ল ইক' ক্লাবসমূহে আদেশ বা ইনষ্ট্ৰাকশ্যন পালেহে কাম কৰিম বুলি ৰখি থাকিব নালাগে, নিজেই আগবাঢ়ি কামবোৰ কৰিব লাগে। এইখিনিতে এটা প্ৰশ্ন উদয় হ'ব পাৰে, ইমানবোৰ ইক' ক্লাবৰ এক্টিভিটি কৰি আমি পাঠ্যক্ৰম স্কুলৰ পাঠ্যক্ৰম সুকলমে আগবঢ়াই নিবলৈ পাৰিমনে? কিন্তু দেখা গৈছে যদি সপ্তাহত এদিন 1-2 ঘণ্টাৰ কাৰণে হ'লেও যদি ইক' ক্লাবৰ এক্টিভিটি কৰা যায়, এই গোটেইখিনি এক্টিভিটি আমি সুকলমে কৰিব পাৰোঁ। আমি এইখিনিও সচেতন হ'ব লাগিব যে ইক' ক্লাবৰ এক্টিভিটি কৰিবলৈ যাওঁতে যাতে কোনো কাৰণতে পঢ়া শুনা বা পাঠ্যক্ৰমত ব্যাঘাত নজন্মে। আমি যদি সপ্তাহত এদিনকৈ ইক' ক্লাবৰ কাৰণে সময় উলিয়াব পাৰোঁ বা আমি যদি সপ্তাহত এদিন ইক' ক্লাবৰ কাৰণে একবেলা সময় দিওঁ, তেতিয়াহ'লে এই ইক' ক্লাবৰ বহুতো এক্টিভিটি বছৰটোত আমি কৰিব পাৰোঁ। তাৰ বাবে লাগিব সদিচ্ছা, প্ৰকৃতিক ভাল পোৱা আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি মৰম, যাতে তেওঁলোকৰ বাবে আমি ভাল বতাহ, ভাল মাটি আৰু ভাল পানীৰ ব্যৱস্থা কৰি থৈ যাব পাৰোঁ। ইক' ক্লাবসমূহৰ কিছুমান সমস্যা আছে, যেনে বিদ্যালয় চৌহদত বাউণ্ডেৰী ৱাল নাই, এটা সমস্যা। মানুহে গৰু ছাগলী মেলি দিয়ে স্কুল চৌহদত, আৰু এটা সমস্যা। গছৰ পুলিবোৰ খেৰৰ সৈতে কোনো লোকে উভালি পেলাই বা চুৰি কৰে, প্ৰায়ে এই সমস্যাত ইক' ক্লাবসমূহ পৰিব পাৰে। এনেকুৱাও হয় যে আমাৰ অঞ্চলৰ মানুহবোৰ পিছপৰা, কথাবোৰ বুজি নাপায়, এইটোও এটা ডাঙৰ সমস্যা। বাৰে বাৰে কোৱাৰ পিছতো মানুহখিনিয়ে য'তে ত'তে আৱৰ্জনা পেলায়, এইটো এটা সমস্যা। কিমান কৰিম, কিমান বুজাম, আমি বৰ হতাশ হৈ গৈছোঁ। এইকেইটা হ'ল কেইটামান সমস্যা, যিকেইটা সমস্যাই ইক' ক্লাবসমূহক হতাশ কৰিব পাৰে। সমস্যা যিহেতু আছে, সমাধানো বিচাৰিব লাগিব। কিছুমান সমাধান যত্ন কৰিছোঁ বিচাৰিবলৈ।
ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো ইক' ক্লাবৰ এটা প্ৰধান কাম। ইক' ক্লাবসমূহে হতাশ নহয়, সজাগতা সৃষ্টিৰ কাম কণ্টিনিউৱাছলি কৰি যাব লাগে আৰু সেইটোৱে আমাৰ কাম মানুহৰ মাজত আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰা। গছপুলি ৰোপণ, স্বচ্ছতা আৰু সজাগতা সৃষ্টি হ'ল এটা চিৰন্তন প্ৰক্ৰিয়া বা কণ্টিনিউৱাছ প্ৰচেছ। কোনোবাই গছপুলি উভালি দিছে, কোনোবাই গছৰ ঘেৰ চোৰ কৰি লৈ গ'ল, স্কুল চৌহদত বাউণ্ডেৰী ৱাল নাই বা গৰু ছাগলী মেলি দিয়ে, তাৰ পিছতো গছপুলি ৰোপণ, স্বচ্ছতা আৰু সজাগতা সৃষ্টি, এইকেইটা কাম ইক' ক্লাবসমূহে হতাশ নোহোৱাকৈ কণ্টিনিউৱাছলি এই প্ৰগ্ৰেমকেইটা কৰি থাকিব লাগে। বিদ্যালয়ৰ ওচৰত থকা গাঁওসমূহত সজাগতা সভা পাতিব পাৰে। বিদ্যালয় ওচৰত থকা গাঁওসমূহত সজাগতা সভা পাতিলে ছাত্ৰ ছাত্ৰীৰ বাকপটুতা বৃদ্ধি পাব আৰু আত্মবিশ্বাস বাঢ়িব আৰু গাঁৱৰ মানুহখিনিয়েও নিজৰ ল'ৰা ছোৱালীখিনিৰ কিমান আগবাঢ়িছে সেইটো স্বচক্ষে দেখিবলৈ পাব। হতাশ হোৱাৰ কোনো কাৰণ নাই। প্ৰতিটো সমস্যাক শক্তি বা ষ্ট্ৰেংথ হিচাপে ল'ব লাগে আৰু তাৰ বাবে নিজৰ বুদ্ধি খটুৱাই উপায় বিচাৰি উলিয়াব লাগিব। স্কুলত ল'ৰা ছোৱালীৰ নামভৰ্তি বা এনৰলমেণ্ট এটা ডাঙৰ চেলেঞ্জ। স্কুলত এনৰলমেণ্ট বা নামভৰ্তি প্ৰতিখন স্কুলক অলপ হ'লেও চিন্তাত পেলায়। ইক' ক্লাবৰ কাৰ্যপন্থাই হয়তো বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি বা এনৰলমেণ্ট বৃদ্ধি কৰাত সহায়ক হ'ব পাৰে। বৰ্তমান সময়ত পৰিৱেশ ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে কাৰণে, প্ৰতিজন নাগৰিকৰ কাৰণে বাঞ্ছনীয় হৈ পৰিছে। প্ৰতিখন স্কুলত থকা প্ৰতিটো ইক' ক্লাবে যদি ইক' ক্লাবৰ কাৰ্যসূচীখিনি সুন্দৰকৈ ৰূপায়িত কৰে, তেতিয়াহ'লে আমাৰ স্কুলৰ আশে-পাশৰ ৰাইজ আৰু ল'ৰা ছোৱালীসকলৰ মাজত পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি পাব। আমাৰ এই সুন্দৰ পৰিৱেশখন সদায় সুন্দৰ হৈ থাকিব। মই এই ভিডিঅ'ৰ যোগেৰে অনুৰোধ জনাম যে আমাৰ শিক্ষক সমাজে যদি পৰিৱেশৰ প্ৰতি সজাগ হৈ ল'ৰা ছোৱালীসকলক একোজন পৰিৱেশ সচেতন ব্যক্তি হিচাপে নিজৰ বিদ্যালয়ৰ পৰা বা মহাবিদ্যালয়ৰ পৰা উলিয়াই দিব পাৰে, তেতিয়াহে আমাৰ ভৱিষ্যতে এই পৃথিৱীখন আমি ৰক্ষা কৰিব পাৰিম। গতিকে মই এইখিনিতে অনুৰোধ কৰিব খোজোঁ যে ইক' ক্লাব প্ৰগ্ৰেম হিচাপে ল'ব নালাগে। ইক' ক্লাব প্ৰগ্ৰেমক আমাৰ কৰ্তব্য হিচাপে লৈ আমি আগবাঢ়িব লাগিব। আমাৰ এই কৰ্তব্যই ভৱিষ্যতে পৰিৱেশ সচেতন ব্যক্তিক গঢ় দিব আৰু আমাৰ পৃথিৱীখন ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুৰক্ষিত হৈ থাকিব। গতিকে আহক আমি সকলোৱে হাতত হাত ধৰি ইক' ক্লাবৰ এই প্ৰগ্ৰেমক সাফল্যমণ্ডিত কৰি তোলোঁ। এই ভিডিঅ'টিৰ জৰিয়তে ইক' ক্লাবৰ ওপৰত আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয়কৈ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আপোনালোকৰ উপদেশ আৰু লগতে যদি বেলেগ ইনফৰমেশ্যনৰ প্ৰয়োজন হয় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।